রাজ স্যার আইসা হয় আহা আহা হেৰি তোমাৰ কোৱালিফিকেশ্যন কিমান আছিল নো স্যার মই MSc অ' গুড বঢ়িয়া বহচোন বহ বহ কথা আছে বহ হেৰি ঘৰটো কলমনিত আছিল ন হয়, কলমনি হয়, বাইদেউ ঘৰলৈ কলমনিত হয়, হয়। অঁ তোমাক চাকৰি পাক্কা হা ৰিয়েলি স্যার একদম মানে মই কথা দিছোঁ আৰু হয় স্যার অলপমান মই চাব লাগিব কাৰণ পোষ্টটো ইমান সহজ নহয় হয়, ছাৰ। পোষ্টবিলাক থাকে তথাপিতো মই অলপমান মানে কিবা এটা চাইছোঁ ভাবি চিন্তি হয় স্যার বাৰু চাকৰি মোৰ বহুত দৰকাৰ স্যার চাকৰিটো লাগিবই আৰু মানুহক চলিব লাগিলে চাকৰি নহ'লেতো নহ'ব নহয় নহয় চাকৰি লাগিবই তথাপিতো বাৰু মোৰ এজনী ছোৱালী আছে হা মাজনী অ' মাজনী এইফালে মাত দিয়াচোন বুজিছা ৰাজ স্যার মোৰ টকা সম্পত্তি ধনৰ একো অভাৱ নাই কিন্তু মোৰ এজনী মৰমৰ ছোৱালী আছে হয় স্যার তাই মোৰ বৰ মৰমৰ মাক ঢুকুৱাৰ পৰাই মই তাইক মানে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ এতিয়া মই তাইক কিবাকৈ বিয়াখন দিব পাৰিলেই মোৰ কাৰণে শান্তিত মই যাব পাৰোঁ মানে শান্তিত মৰিব ধন সম্পত্তি বহুত অৰ্জন কৰিলোঁ তোমাক আচলতে এইবিলাক ক'ব নালাগিছিল তথাপিতো মই কৈছোঁ নাই, নাই, ছাৰ, একো নাই। আপোন আপোন ভাবিছোঁ নাই, একো নাই, ছাৰ। সেইকাৰণে কৈছোঁ কথাখিনি একো নাই স্যার অঁ পাপা পাপা মোক মাতিছিলা অঁ ৰাজ এইজনেই ছোৱালী আৰু বনানে মাজনে এইজন ৰাজ আমাৰ অফিচৰ নতুন এছিষ্টেণ্ট হয় নমস্কাৰ হাই বৰ্ণালী তই ৰাজ তই মোক যাবলৈ দে মোৰ বহুত ভয় লাগিছে মোক আরে নাই না ইমান ধুনীয়া ছোৱালী কি তোমাক যাবলৈ নিদিম নে কি বান্ধু হয় হয় ইমান ধুনীয়া মোক ছোৱালী যাবলৈ দে মোৰ ভয় লাগিছে মোক যাবলৈ দে মোক তহঁতক ভয় লাগিছে এই ছোৱালী চুপ তহঁতক যাবলৈ দে এই ছোৱালী মনে উঠা মেম আহিছে এই মেম আহিছে ঐ ছোৱালী তই মোক চিনি পোৱা নাছিলি নহয় এতিয়া কোঠাৰ ভিতৰত থাকি তোৰ কেনেকুৱা লাগিছে চাওঁ চাওঁ মোক যাবলৈ দে তহঁতক কিয় পৰদত বান্ধি ৰাখিছে মোক যাবলৈ দে মনে মনে থাক ৰাজৰ পৰা মোক আঁতৰ কৰিব বিচাৰিছিলি নহয় এতিয়া কেনে মজা লাগিছে গম পালে তহঁতক মাৰিব মোক যাবলৈ দে দাদা ঐ শুন তোৰ দাদা এতিয়া মোৰ হাতৰ মুঠি পইচা লগাই দাও নেকি নালাগে নালাগে তোমালোকে তাইক নামাৰিবা তোমালোকে যিমান পাৰা সিমান মৰম কৰা যাতে তাইক কোনোদিনে গাঁৱত মুখ খুলি কথা ক'ব নোৱাৰে যাওঁ দে মাইনা ও মাইনা আরে আবে ও এই আমার তো মেমে কিছু নিলে বে কি করা যায় क्या হ্যাঁ পাপা এতিয়া ৰাজ মোৰ লগত আছে ওকে বাইদেউ বুজি ভাল মই যাওঁ দিয়া বৰ্ণালী মই ঘৰলৈ উভতি যাওঁ তই সেইখন ঘৰলৈ আকৌ উভতি যাবি যিখন ঘৰে তোক কোনোদিনে বিচৰা নাই আৰু ঘৰৰ পৰা উলিয়াই দিছে কিন্তু দুদিন পিছততো তুমি এই মোৰ বিকাশ সম্পত্তিৰ অধিকাৰী তুমিয়ে হ'বা এতিয়া আৰু কিয় ঘৰলৈ যোৱাৰ কথা ভাবিব লাগে এইখন তোমাৰ নিজৰ ঘৰ বুলি ভাবা কিন্তু স্যাৰ কোনো কিন্তু নাই দুদিন ভিতৰত দুয়োৰে বিয়াখন মই ধুমধামেৰে পাতি দিম এই বৌ সোনকালে তই বৰ লেজিকে আহি থাকা মই সেই মহাজনক একবাৰ যদি পাওঁ দুই ঘা কৰিম মই 200 কৰিম মই গম পাইছা মোৰ আপা আপি দুটাকে সি বন্দী কৰি ৰাখে চিৰি পাব যাওঁ তাক মই
হয় নে নহয় এ? মাৰি হেৰিম মই হয় নে নহয় এ? হয় নে নহয় এইটো মাহাজনৰ ঘৰে নষ্ট যাৱা ইটো হয় মাহাজনক মই আজি সুখে নিলিম মই এই বৌ কোন আছা ভাইটি তই কাৰ ঘৰত আছা দেউতা তোৰ কি হ'ল ভৰি চাওঁ কি হৈছে তোৰ এই মোৰ খবৰ ল'ব নালাগে তই দেউতা আগতে ক তই কাৰ ঘৰত আছা আপুনি হিংস্ৰ জন্তুৰ দৰে এনেকৈ সোমাই আহিছে কিয় শুনক এইখন ভদ্ৰ মানুহৰ ঘৰ ভদ্ৰ মানুহৰ ঘৰ মাক জীয়াকে বাপেকে একেলগে মদ খাই এখন ভদ্ৰ ঘৰ এই কথা নকবি মোক গাঁৱলীয়া ফুট ঐ ভালে ভালে কৈছো ইয়াৰ পৰা বাহিৰ নহ'লে কুকুৰ লগাই কিন্তু উলিয়াই দিম মই দেউতা ডাকিছিল বাবু তই নেজা ঘৰত যাকে যা অ' পাপা মোৰ লগতে যাব লাগিব মাৰি পেলাব তোমাক নহয় যা তই গাঁৱত গেলি যাইচোন মই যাই আছো যা নাই নাই যাব লাগিব মোৰ মই যাম লগত যা মই যাম যা তই গাঁৱত যা এতিয়া নহয় তোক মাৰি পেলাব এইকেইটা মানুহ কি এক তই কেনেকৈ বন্দী হলি এখন চিৰাখানা এক মানুহ নাথাকে বুজি পাইছা ৰাজ তোৰ দেউতাৰ পাগল হৈছে শুনক আপোনাৰ পাগলামিবিলাক ৰাস্তা ৰাস্তা কৰি ফুৰক আমাৰ ঘৰত নহয় আবু তই যাকে যা মই ভঞ্চিয়াক লৈ আছে ন ঘৰত তই যাকে যা অ' নাতিয়া তোৰ বনেৰেও এইজন গুণ্ডা লুকা বানিছি কি অ' নাই তোৰ বনেৰক নিলা কি কৰিব খুজিছে তই তই যাকে মই চব কৰি আছো আজি আবু তই সঁচা কৈছা নে সঁচা সঁচা বৰ্ণালী বৰ্ণালী তোক এই চোৰটো মই তোক সেইদিনাই মাৰিব লাগিছিল যিদিনা ভণ্টি আৰু দেউতাৰ সন্মুখত তই চেলেঞ্জ কৰিছিলি মই ভুল কৰিছিলোঁ ক এতিয়াও সময় আছে এই ভণ্টি ক'ত আছে ক ভণ্টি ক'ত আছে মোক ক্ষমা কৰি দে ৰাজ মই তোক পাগলৰ দৰে ভাল পাইছিলোঁ আৰু শুনছো তোৰ ভণ্টি বাৰ্বিক ময়ে অপহৰণ কৰিছিলোঁ আৰু তোৰ যে দেউতাৰা তেওঁৰ ভৰিখন ময়ে ভাঙিছিলোঁ ক'ত কি হ'লে ক'ত কি হ'লে ৰাজ বাবা মোক ক্ষমা কৰি দে ছাৰ দেউতা ধন সম্পত্তি মোক একো নালাগে দেউতা কিন্তু আপুনি ৰাজৰ পৰা মোক আঁতৰ নকৰিব দেউতা মই আপোনাৰ ভৰিত ধৰিছোঁ দেউতা এই উঠা মাজনী এইবিলাক চব প্ৰেমৰ কাৰণে হৈছে হ'ব দে কান্দিব নালাগে হ'ব দে তই কান্দিব নালাগে এজনী এই আমাৰ ৰাজৰ কাৰণে তই উপযুক্ত ছোৱালী আজিয়ে মই তোক বোৱাৰী হিচাপে গ্ৰহণ কৰিলোঁ এজনী আজি মই অনুভৱ কৰিছোঁ ধন সম্পত্তিতকৈ মৰমৰ স্থান বহুত ওপৰত আজি মই বাৰুকৈ অনুভৱ কৰিছোঁ যে ল'ৰা ছোৱালীক যদি আমি উপহাৰ নিদিওঁ তেনেহ'লে অলপ সময়ৰ কাৰণে সি খেল পাতিব কিন্তু যদি সংস্কাৰ নিদিওঁ আজীৱন সি নিজেও কান্দিব আৰু বেলেগকো কন্ধুৱাব আহা বোৱাৰী আহা বাবু মাজনী গোটেইকেইটা মোৰ ওচৰত আজি মোৰ আনন্দৰ দিন দেউতা আজি আমাৰ সঁচাকৈ আনন্দ